কণমানি বালকৰ এয়া হাতৰ পৰশত খোল বাদ্য আপোনালোকে শুনিলে পৰিচয় চেনেলৰ জৰিয়তে এগৰাকী কণমানি শিশুৰ প্ৰতিভা আপোনালোকৰ মাজলৈ লৈ আহিব বিচাৰিছোঁ নমস্কাৰ মই প্ৰণৱজ্যোতি শইকীয়া পোনপ্ৰথমে আপোনালোকলৈ আগবঢ়াইছোঁ এই কণমানিটিৰ হাতৰ পৰশত প্ৰাণপাই উঠা কেইটিমান খোল বাদ্যৰ কেইটামান অংশ পক্তালখন শুনাব বিচাৰিছোঁ এগৰাকী কণমানি আপোনালোকে দেখা পাইছে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ ওচৰৰে তোমাৰ নামটো নমস্কাৰ নাম শ্ৰী পুজিত বৰুৱা কোন ক্লাছত পঢ়ি আছা এবাৰ ক্লাছ 5ত তুমি যে খোল যে শিকিছা কেতিয়াৰ পৰা খোল শিকিছা আৰু কাৰ ওচৰত শিকিছা মই খোল প্ৰথমতে মই নিজে শিকা আৰু তাৰপৰা মই নিউজ স্কুলত এডমিশ্যন লোৱাৰ পিছত মোক উপেনচন্দ্ৰ বৰুৱা ছাৰে শিকাইছিলে তোমাৰ এতিয়া বয়স কিমান আছে মোৰ বয়স এতিয়া 11 বছৰ 11 বছৰ আৰু তুমি এতিয়া খোলত কি শুনাবা আমাক কি বজাই শুনাবা তাল বজোৱা কোনখন তাল কৈ দিয়া পৰিতাল এগৰাকী পুজিত বৰুৱাই খোল বাদ্য ইতিমধ্যে পৰিৱেশন কৰিলে আৰু মাত্ৰ 11 বছৰ বয়সত এনেধৰণে খোল শিকিছে তাৰ লগতে অন্যান্য তেওঁ বাঁহীও পৰিৱেশন কৰে আৰু এখন সংস্কৃতিবান পৰিয়ালৰ তেওঁ এগৰাকী বালক কণমানি বালক তোমাৰ তুমি যে ইয়াত শিকিছা খোল বাঁহী এইবিলাক শিকিছা ঘৰত মা দেউতাহঁতে খুৰাহঁতে এনেকুৱা অনুষ্ঠান বা এইবিলাক শিকায় নেকি খুৰাই শিকায় মোক গীত শিকায় নাচ শিকায় দেউতাইও শিকায় গীত ঘৰখনৰ এটা সংস্কৃতিৰ পৰিৱেশ লাভ কৰি এইসমূহ মহাপুৰুষ গুৰুজনাৰ যিসমূহ অৱদান সেইখিনি শিকিবলৈ চেষ্টা কৰিছে এগৰাকী কণমানি বালকে তুমি তোমাৰ ওচৰলৈ আহিছোঁ আজিকালি ভাওনাসমূহ অনুষ্ঠিত হৈ থাকে বিভিন্ন ঠাইত ভাওনাৰ কিবা তোমাৰ মনত আছে নেকি বজোৱা কি শুনাবা এতিয়া যুদ্ধৰ বাজনা
এইগৰাকী শিশু আপোনালোকে দেখা পাইছে, বয়স মাত্ৰ 11 বছৰ। ইমান কম বয়সতে তেওঁ গুৰুজনাৰ সৃষ্টিৰাজি খোলবাদ্য তাৰ সমান্তৰালকৈ বাঁহী তেওঁ নিজে ঘৰতে শিকিবলৈ প্ৰয়াস কৰিছে। এটা সংস্কৃতিবান পৰিয়ালত জন্মগ্ৰহণ কৰা এই শিশুটিৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। অনাগত দিনত এনেদৰেই সাধনা কৰি যাওক মহাপুৰুষ গুৰুজনাৰ এই সৃষ্টিৰাজিসমূহ।